আপুনি বাৰু এনেকুৱা কণমানি সাহসী ল'ৰা ক'ৰবাত দেখিছিলনে? চাওক কেনেদৰে প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নদীৰ মাজত এখন জোলনা বনাই শুই আছিল। হঠাৎ এটা প্ৰকাণ্ড ঘৰিয়ালে পিছফালৰ পৰা আহি ল'ৰাটোৰ বাহুত কামুৰিবলৈ ধৰোঁতেই লাগিল হোৱা-দোৱা। তেতিয়া ল'ৰাটোৱে উপায়হীন হৈ ঘৰিয়ালটোক খামোচ মাৰি ধৰি আঁতৰলৈ দলিয়াই দিয়ে। অকণমানো ভয় নকৰা বাঘৰ আগতেল খোৱা সন্তান দেশত প্ৰায়ে জন্ম হয়। তাৰে ভিতৰত ই এটা জ্বলন্ত উদাহৰণ। হয়তো ল'ৰাটোৰ ভাগ্য ভাল আছিল, তাক ঘৰিয়ালটোৱে একো অনিষ্ট নকৰিলে। আৰু এই ভিডিঅ'টোৱে বৰ্তমান সময়ত সামাজিক মাধ্যমত তীব্ৰভাৱে চৰ্চা লাভ কৰিছে। চাওক ল'ৰাটোৰ আচলতে কিমান সাহস আছে। বাৰে বাৰে ঘৰিয়ালটো ওচৰ চাপি অহাৰ স্বত্তেও ল'ৰাটো কিন্তু জোলনাখনৰ পৰা আঁতৰি যোৱা নাই, বৰঞ্চ ঘৰিয়ালটোক হাতে ধৰি আঁতৰলৈহে দলিয়াই দিছে। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেণ্ডিং আছাম।